নমস্কাৰ, গাৰ্ডেন স্মেলতে আপোনালোকক পুনৰ এবাৰ স্বাগতম। আজি মই শীতকালৰ ফুলসমূহত কেনেদৰে সাৰ প্ৰয়োগ কৰিব লাগে তাক দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে মই লোৱা এই সাৰবিধ হৈছে NPK 20:20:20। এই সাৰখিনি পানীত স্প্ৰে কৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ, নহ'লে লিকুইড ফাৰ্টিলাইজাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমতে এই সাৰখিনি প্ৰস্তুত কৰিবলৈ NPK 20:20 আধা চামুচমান 1 লিটাৰ পানীত লৈ ভিডিঅ'ত দেখুওৱাৰ নিচিনাকৈ ভালদৰে মিহলাই ল'ব লাগে। এইখিনি ভালদৰে মিহলাই লোৱাৰ পিছত আমি ফুলসমূহত প্ৰয়োগ কৰিব পাৰোঁ। আপোনালোকেও এই সাৰটো প্ৰয়োগ কৰি চাবচোন, তেতিয়া আপোনালোকে ফুলৰ গ্ৰ'থটো গম পাব। এই সাৰটো প্ৰয়োগ কৰোঁতে সদায় মন কৰিব লাগে যাতে ফুলসমূহত নপৰে, বিশেষকৈ পাতসমূহত পৰিলে বেছি ভাল হয়। ফুলসমূহত পৰিলে ফুলবোৰ বেয়া হোৱা দেখা যায়। মই দিওঁতে আপোনালোকে দেখা পাইছে ফুল গছবোৰৰ পাতবোৰতহে দিছোঁ, ফুলবোৰত দিয়া হোৱা নাই। যিবোৰ ফুলত ফুলি আছে সেই ফুলবোৰত স্প্ৰে কৰা নাই, কিন্তু পাতসমূহত কৰি দিছোঁ। তেতিয়া ফুলজোপাৰ গ্ৰ'থটো ভাল হয়। লগতে এই সাৰখিনি একেবাৰে সৰু পুলিৰ পৰা ব্যৱহাৰ কৰিব পৰা যায়, কিন্তু 1 লিটাৰ পানীত আধা চামুচতকৈ অত্যাধিক হ'ব নালাগে। বেছি হ'লে ফুলসমূহৰ জ্বলি যোৱা বা মৰি যোৱাৰ সম্ভাৱনা থাকে। এই সাৰখিনি প্ৰত্যেক 15 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰিব পাৰোঁ। লগতে মোৰ বাগিচাখনত মাষ্টাৰ কেক ব্যৱহাৰ কৰোঁ। মাষ্টাৰ কেক ব্যৱহাৰ কৰিবলৈ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ, সেইদৰে মই 15 দিনৰ মূৰে মূৰে মাষ্টাৰ কেকসমূহ ব্যৱহাৰ কৰোঁ। এই সাৰটো প্ৰয়োগ কৰোঁতে সদায় ৰাতিপুৱা সময়ত নহ'লে আবেলি সময়ত প্ৰয়োগ কৰিব লাগে। আৰু কণ্টিনিউ প্ৰয়োগ কৰি থাকিলে ফুলসমূহৰ গ্ৰ'থ ভাল হোৱা দেখা যায়। আপোনালোকে নিশ্চয় মোৰ বাগিচাখন দেখিছে আপোনালোকে। আৰু এইদৰে প্ৰস্তুত কৰা NPK 20:20 সাৰখিনি ফুলজোপাৰ গুৰিটো মাটিত দিব পৰা যায়। যদি NPK ব্যৱহাৰ কৰা নহয় তেতিয়াহ'লে DAP 1 চামুচ 1 লিটাৰ পানীত ভালদৰে মিহলি কৰি 1 ৰাতিৰ কাৰণে থৈ দিব লাগে। তেতিয়া এইখিনি ডাইলুট হৈ যায় আৰু সেইখিনি আমি 10 লিটাৰ পানীত মিহলাই ফুলসমূহৰ গুৰিত দিব পাৰোঁ, নহ'লে এনেদৰে স্প্ৰে কৰিব পাৰোঁ। আৰু কলি অৱস্থাত এই স্প্ৰেটো মাৰি দিলে ফুলসমূহৰ আকাৰত কিছু ডাঙৰ হোৱা দেখা যায় আৰু ফুলসমূহৰ চেহেৰাটো সুন্দৰ হৈ পৰে।
শীতকালৰ ফুলসমূহৰ কাৰণে ই এটা খুব ভাল সাৰ আৰু ইয়াক 15-20 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰি থাকিব পাৰিলে বাগানখন দেখিবলৈ ধুনীয়া হয়। এই সাৰখিনি প্ৰত্যেকজোপা ফুলতে ব্যৱহাৰ কৰিব পৰা যায় আৰু মোৰ বাগানখনৰ প্ৰত্যেকজোপা ফুলতে ব্যৱহাৰ কৰোঁ।